নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আজিৰ এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কিছুমান প্ৰশ্ন। এই প্ৰশ্নসমূহ আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই থকা সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, যিসকলে গ্ৰেড 4, গ্ৰেড 3 লগতে আসাম পুলিচৰ যিখিনি UB, AB আৰু SI এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে বা বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুত কৰি আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টি অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে দেৰি নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ হওক। আজিৰ প্ৰথম প্ৰশ্নটি হ'ল, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। আৰু এই অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰত, আৰু শিৱসাগৰত হৈছিল 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল 1917। নেক্সট, প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ জগন্নাথ বৰুৱা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ পদ্মাৱতী দেৱী ফুকননী। ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ হোৱা প্ৰথমজন অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পিয়লি ফুকন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল, অৰ্থাৎ ভাইচ চেঞ্চেলৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৃষ্ণকান্ত সন্দিকৈ। আৰু গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1948 চনত। তাৰ পিছৰ প্ৰশ্নটি হ'ল, অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আইদেউ সন্দিকৈ। আৰু আইদেউ সন্দিকৈয়ে প্ৰথম অসমীয়া বোলছবি জয়মতীত অভিনেত্ৰী হিচাপে কাম কৰিছিল। সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। আৰু তেখেতে বনফুল নামৰ কবিতা পুথিৰ বাবে এই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নেক্সট, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কৰোঁতা কোন? ইয়াৰ শুদ্ধ উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰঞ্জন গগৈ। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে এই জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হলিৰাম ডেকা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগত, অৰ্থাৎ অসম স্বাধীন হোৱাৰ আগৰ মুখ্যমন্ত্ৰী আছিল ছৈয়দ মহম্মদ ছাদুল্লাহ। অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভোগেশ্বৰ বৰুৱা। আৰু ভোগেশ্বৰ বৰুৱাই দৌৰত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছৰ প্ৰশ্নটি হ'ল, প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শুকলতা দুৱৰা আৰু সুধালতা দুৱৰা। অৰ্থাৎ প্ৰথম অসমীয়া মহিলা স্নাতক দুগৰাকী ব্যক্তি আছিল, সেই দুগৰাকী হৈছে শুকলতা দুৱৰা আৰু সুধালতা দুৱৰা। নেক্সট, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছৈয়দা আনোৱাৰ তাইমুৰ। তাৰপিছত, প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰমথেশ বৰুৱা। আৰু প্ৰমথেশ বৰুৱাৰ জন্মস্থান হৈছে ধুবুৰীৰ অন্তৰ্গত গৌৰীপুৰত। আৰু প্ৰমথেশ বৰুৱাই বাংলা আৰু হিন্দী ভাষাতেই তেওঁ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। আৰু আগৰ বৰ্ষৰ 2021 নে 2022 বৰ্ষৰ SI এক্সামত এটা কুৱেশ্যন আহিছিল যে প্ৰমথেশ বৰুৱা ক'ৰ হয়? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব গৌৰীপুৰ। তাৰ পিছৰ প্ৰশ্নটি হ'ল, অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাভলীনা বৰগোহাঁই। তাৰ পিছৰ প্ৰশ্নটি, অসমৰ প্ৰথমগৰাকী মহিলা IAS কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ পাৰুল দাস। আৰু তেখেতে এই IAS পৰীক্ষাত উত্তীৰ্ণ হৈছিল 1974 চনত। নেক্সট, প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভট্টদেৱ।
আৰু ভদ্ৰদেৱে হৈছে প্ৰথম অসমীয়া গদ্য লেখক আৰু তেখেতৰ সম্পূৰ্ণ নাম আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু তেখেতৰ কিছুমান উল্লেখযোগ্য গ্ৰন্থ হ'ল কথাগীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী। নেক্সট, প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়মতী আৰু এই জয়মতী প্ৰথম মুকলি হৈছিল 1935 চনত আৰু এই জয়মতী বোলছবিখন নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু দ্বিতীয়খন বোলছবি আছিল দ্বিতীয়খন অসমীয়া বোলছবি আছিল ইন্দ্ৰমালতী। 1939 চনত এই বোলছবিখন মুকলি হৈছিল আৰু এই চলচ্চিত্ৰখনো নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নলিনীবালা দেৱী। তাৰ পিছৰ প্ৰশ্নটি অসমৰ প্ৰথম মেডিকেল কলেজখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসম মেডিকেল কলেজ, অৰ্থাৎ এই অসম মেডিকেল কলেজ প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিল ডিব্ৰুগড়ত। নেক্সট, অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘৰ জেউতী। তাৰ পিছৰ প্ৰশ্নটি হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী আৰু জ্ঞানপীঠ বঁটা প্ৰথম লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আৰু শেহতীয়াভাৱে জ্ঞানপীঠ বঁটা লাভ কৰিছে নীলমণি ফুকন, তেওঁক ককা হিচাপেও জনাজাত। তাৰ পিছৰ প্ৰশ্নটি হ'ল অসমীয়া ভাষাত ডক্টৰেট ডিগ্ৰী লাভ কৰা সৰ্বপ্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাণীকান্ত কাকতি আৰু বাণীকান্ত কাকতিয়ে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনৰ বাবে 1941 চনত এই ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু এই ব্যাকৰণখন ৰচনা কৰিছিল হেমচন্দ্ৰ বৰুৱাই আৰু ইংৰাজী ভাষাত ৰচিত প্ৰথমখন অসমীয়া ব্যাকৰণ হৈছে এ গ্ৰামাৰ অৱ দ্য আছামিজ লেংগুৱেজ আৰু এই ব্যাকৰণখন ৰচনা কৰিছিল মাইলছ ব্ৰনছনে। তাৰ পিছৰ প্ৰশ্নটি ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ হৈছে ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। নেক্সট, অসমৰ প্ৰথম বুৰঞ্জী লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হলিৰাম ঢেকিয়াল ফুকন। তাৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধৰ্মপুস্তক আৰু এই ধৰ্মপুস্তক প্ৰথম ছপা হ'লে 1813 চনত শ্ৰীৰামপুৰৰ মিছন প্ৰেছৰ পৰা আৰু ইয়াৰ ৰচক আছিল আত্মাৰাম শৰ্মা। ইয়াক নিউ টেষ্টামেণ্ট অৰ্থাৎ নতুন নিয়ম হিচাপেও জনা যায়। একেবাৰে শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন লৈ আহিছোঁ, সেয়া হৈছে প্ৰথম অসমীয়া সংবাদপত্ৰ বা আলোচনীখনৰ নাম কি? যদিহে আপোনালোকৰ এই প্ৰশ্নটিৰ উত্তৰ জ্ঞাত তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদিহে আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।